নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, নিশ্চয় গম পাইছে আপোনালোকে যোনটো আজিকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় ঘোষণা কৰিছে যে যিহেতু গেট 3 গেট 4 যিকোনো চাকৰিৰ কাৰণে আপোনালোকক এখন PRC বহুত দৰকাৰ হয়। সেইকাৰণে আপোনালোকে PRCখন এপ্লাই কৰিব লাগিব আৰু PRCখনৰ কাৰণে আপোনালোকে PRCখন কেনেদৰে এপ্লাই কৰিব লাগিব আৰু কি ডকুমেণ্ট দিব লাগিব সকলোবোৰ ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে পাই যাব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত আপোনালোকে কৰ্মত গৈ আপোনালোকে চাৰ্চ কৰিব যোনটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যোনটো কোৱা হয় শ্বৰ্ট ফৰ্মত PRC বুলি। আপোনালোকে চাৰ্চ কৰাৰ লগে লগে এনেদৰে আহি যাব। আপোনালোকে এটা ID লগইন কৰি ল'ব লাগিব। সেইটো আইডিটো বঢ়িয়াকৈ আপোনালোকে লগইন কৰি ল'ব। যদি আপোনালোকে কৰা নাই নিশ্চয় মোক কমেণ্ট ছেকশ্যনত ক'ব, মই সেয়া তাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম আপোনালোকক। চ' প্ৰথমে আপোনালোকে এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে এনেকৈ আহি যাব। আপোনালোকে যোনটো লেংগুৱেজ চাৰ্টিফিকেট হয়, চ' আপোনালোকে লেংগুৱেজটোৰ কাৰণে আপুনি যদি অসমীয়া বিচাৰে অসমীয়া দিব পাৰে, নহ'লে বেংগলী নহ'লে বড়ো দুয়োটাৰ ভিতৰত এটা দিব পাৰে। মই যিহেতু ইংলিছত আছে ইংলিছত কৰি দিওঁ। তাৰপিছত আপোনালোকে ইয়াত দিব পাৰে আবেদনকাৰীৰ নাম, আপুনি যাৰ নামত আপোনালোকে আবেদন কৰে তাৰ নামটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত ফাদাৰ নাম দিব, তাৰপিছত আপোনাৰ মাদাৰ নাম দিব, তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো যোনটো হয় এইটো অলৰেডি শ্ব' হৈ যাব। তাৰপিছত আপোনালোকে ইমেইল ID দিব পাৰে, এইটো বাধ্যতামূলক নহয়, আপোনালোকে যদি দিব বিচাৰে দিব পাৰে। বাকী আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত আপোনাৰ যোনটো জেণ্ডাৰ হয় তাৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ যদিহে আপুনি বিয়া পাতিছে তেনেহ'লে আপোনাৰ বিয়া পাতিছে বা অইন কিবা হয় স্বামী আছে তেনেহ'লে আপোনালোকে ইয়াত দিব পাৰে, পতি পত্নী যি নেম হয়। তাৰপিছত আপোনালোকে ইয়াত দিব পাৰে পাছপোৰ্ট নাম্বাৰ আৰু পেন নাম্বাৰ যদি আছে আপুনি দিব পাৰে। তাৰপৰা যদি আধাৰ কাৰ্ডৰ নম্বৰ আছে দিব পাৰে, নহয় নিদিলেও কথা নাই। তাৰপিছত আপোনালোকে যোনটো হাউচ নং হয় ঘৰৰ নং সেইটো ঘৰৰ নংটো দিব। য'ত আপোনালোকে নিশ্চয় দেখিছে ৰেড চিম্বলটো আছে, সেই ৰেড চিম্বলটো কম্পালচৰি আপোনালোকে দিবই লাগিব। চ' ঘৰ নংটো দিয়াটো ইমান কম্পালচৰি নহয়, যদি আছে আপোনালোকে দিব পাৰে, নিদিলেও কথা নাই। বাকী পোষ্ট অফিচ আপোনালোকে জানেই আৰু পিনক'ডটো আপোনালোকে দি দিব। দেশটো যিহেতু নিশ্চয় আমাৰ কাউণ্ট্ৰি ইণ্ডিয়া হয়, চ' ইণ্ডিয়া চিলেক্ট হৈ আছে অলৰেডি। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকে যোনটো পুলিচ ষ্টেচন থানা হয় এইটো চাব ডিভিজন চব ক্লিক কৰিব পৰা যাবই, আপোনালোকে নিশ্চয় জানেই। তাৰপিছত যোনটো পুলিচ থানা হয় যেনেকৈ আপোনালোকে নিশ্চয় দেখা পাইছে পুলিচ ষ্টেচন থানা ক'ডটো আপোনালোকে বহুতে কনফিউজ হৈ থাকে এইটো কি হয়। চ' আপোনালোকে যোনটো আপোনাৰ থানা হয় আপোনালোকে সেই থানাটো ইয়াত চিলেক্ট কৰি দিব। যোনখন থানা হয় থানাটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত আহি যাব। মই আপোনালোকক দেখাই দিছোঁ ৰ'ব। যিহেতু গাইজ মোৰ ডিষ্ট্ৰিক্ট হয় নগাঁও পৰে, চ' মই নগাঁও চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আমাৰ মহকুমাটো চিলেক্ট কৰি দিব। চ' মহকুমাটো আমাৰ হয় নগাঁও, চ' মই নগাঁও চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনাৰ যোনটো চাৰ্কুল হয় চাৰ্কুল অফিচটো আপোনালোকে চিলেক্ট কৰি দিব। চ' আমাৰ চাৰ্কুল অফিচ ৰহা হয়, চ' ৰহা ক্লিক কৰিছোঁ। আৰু আপোনাৰ যোনটো থানা যোনখন হয় থানা হৈ যিহেতু আমাৰ থানা মোৰ ৰহা হয়, চ' মই ৰহা পৰে সেইকাৰণে ৰহা। আপোনালোকে নিশ্চয় দেখা পাইছে যোনটো পুলিচ ষ্টেচন ক'ডটো হয় সেই ক'ডটো নিজে নিজে শ্ব' হৈ গৈছে। আপোনালোকে সেইটো চিন্তা কৰিব নালাগে। যদি আপোনালোকে এইটো থকা যিহেতু দেখিছে আপোনালোকে ডিউৰেশ্যন অফ দিছ ষ্টে থকাৰ সময়সীমাটো আপোনালোকক বিচাৰিছে। চ' আপোনালোকে কিমান বছৰ ইয়াত থাকিছে আপোনালোকে দিব পাৰে। যদি আপুনি 20 বছৰ আছে 20 বছৰ দিব পাৰে, যদি 50 বছৰীয়া আছে 50 বছৰ দিব পাৰে। চ' আমাৰ 50 ইয়াৰ্ছৰ আছে সেইকাৰণে মই 50 ইয়াৰ্ছৰ দি দিছোঁ। আৰু এটা মাহটো দিব পাৰে, আপোনালোকে যোনটো মাহৰ পৰা ধৰি লওক দিব বিচাৰে সেইটো দিব পাৰে। চ' মই 5 মান্থ দি দিছোঁ মান্থটো। তাৰপিছত আপোনালোকৰ যোনটো এইটো কাৰেণ্ট এড্ৰেছ দিছে বৰ্তমান ঠিকনাটো, যদি আপোনাৰ বৰ্তমান এতিয়া য'ত আছে আপুনি যে লিখা আছে ছেম এজ দি প্ৰেজেণ্ট ডেজ, আগতে যোনটোত আছিলে আৰু এতিয়া বৰ্তমান য'ত আছে যদিহে আপোনাৰ সেইটো একেই হয়, য'ত আপুনি আগতে ইয়াতে আছিলে আৰু এতিয়াও ইয়াতেই আছে তেনেহ'লে আপোনালোকে য়েছ কৰি দিব। যদি আপুনি নহয় তেনেহ'লে ন' কৰি পেলাই আপুনি নতুনকৈ এডবোৰ ভৰাই দিব। যিহেতু মোৰ চব একে, চ' মই সেইকাৰণে য়েছ কৰি দিছোঁ। বাকী চব এনেদৰে আহি যাব। অহাৰ পিছত আপোনালোকৰ PRC যোনটো ৰিলেটেড ইনফৰমেশ্যন হয় তাৰপিছত এনেদৰে আহি যাব। যেনেকৈ আমাৰ এইটো হায়াৰ এডুকেশ্যনৰ কাৰণে হয়, চ' আমি সেইকাৰণে তাত ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনালোকে এতিয়া শেহতীয়া শিক্ষা গ্ৰহণ কৰা অনুষ্ঠানৰ নাম, আপুনি যোনটো ধৰি লওক আপুনি মেট্ৰিক পাছ কৰিলে, মেট্ৰিক পাছ কৰি পেলাই ধৰি লওক হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলে, ধৰি লওক এতিয়া আপুনি গ্ৰেজুৱেট কমপ্লিট হোৱা নাই ধৰি লওক কৰি আছে, তেনেহ'লে আপোনালোকে দিব লাগিব হায়াৰ ছেকেণ্ডেৰী কোনখন কলেজৰ পৰা বা কোনখন হায়াৰ ছেকেণ্ডেৰীৰ পৰা আপোনালোকে কমপ্লিট কৰিছিলে তাৰ সেই স্কুলখনৰ নামটো দিব লাগিব আপোনালোকক, সেই স্কুল বা কলেজখনৰ নামটো। তাৰপিছত আপোনাৰ দেশৰ কোনো অংশ আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো অপৰাধমূলক অভিলেখ বা অপৰাধমূলক কাৰ্যবাহী আছেনে? যদি আপোনাৰ ক্ৰিমিনেল কেছ কাৰোবাৰ পৰিয়ালটোত চলি আছে তেনেহ'লে আপোনালোকে ইয়াত য়েছ বা ন' দিব। যদি চলি আছে য়েছ দিব, যদি নাই চলা যিহেতু আমাৰ কোনো নাই তো আমি ন' দি দিছোঁ। নেক্সট আপোনালোকে ইয়াত ডকুমেণ্ট আপলোডৰ মেইন সেইটো আহি গ'ল। আপোনালোকে ডকুমেণ্টটো আপোনালোকে আপলোড কৰাৰ কাৰণে মেক্সিমাম আপোনালোকৰ 500 KB ভিতৰত হ'ব লাগিব। আৰু পাছপৰ্ট চাইজৰ ফটো কাৰণে JPG তাৰপৰা আৰু PNB মেক্সিমাম 500 KB ভিতৰতে ধৰি লওক এলাউ কৰে। চ' আপোনালোকে ইয়াত হেৰি কৰিব। আপোনালোকৰ এইটো এটা চ' বন্ধুসকল যিবিলাকৰ ধৰি লওক জন্ম প্ৰমাণ পত্ৰখন ধৰি লওক আছে তথাপি কিন্তু ভুল হৈ আছে আৰু তেতিয়াহ'লে আপোনালোকে কৰিব কি সেইটো বহুতে কনফিউজ হৈ আছে।
আৰু কিছুমানৰ প্ৰায়বিলাকৰ জন্ম চাৰ্টিফিকেটখন নাই বনোৱা এতিয়ালৈকে। চ' আপোনালোকে কৰিব কি, যোনবিলাকে অলৰেডি মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ এডমিট কাৰ্ডখন আপোনালোকে ইয়াত আপলোড দিব পাৰে। আৰু 2 নম্বৰটো হ'ল আপোনাৰ যদি বাৰ্থ চাৰ্টিফিকেটখন কিবা ভুলো হৈ আছে তেনেহ'লে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট নিদি আপোনালোকে মেট্ৰিকৰ এডমিটখন দিব পাৰিব। চ' আপোনালোকে ইয়াত ব্ৰাউজাৰত গৈ আপোনালোকে 500 KB ভিতৰত আপোনাৰ এই যোনখন এডমিট কাৰ্ডখন হয় ইয়াত আপলোড দি দিব। নেক্সট হ'ল আপোনালোকৰ যোনটো নিজৰ বা অভিভাৱকৰ এটা ঠিকনা প্ৰমাণপত্ৰ নথিপত্ৰ আপলোড কৰক। আৰু আপোনালোকে ইয়াত নিজৰে বা আপোনাৰ দেউতাৰ বা আপোনাৰ নিজৰ আধাৰ কাৰ্ড, ভোটাৰ ID যি আছে, আপোনালোকৰ ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল, LPG বিল যি আছে, আপোনালোকৰ পাছপৰ্ট, বেংক পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ সকলো দিব। মোৰ যিহেতু আধাৰ কাৰ্ড আছে, চ' মই আধাৰ কাৰ্ডটো চিলেক্ট কৰি দিছোঁ। আপোনালোকৰ যদি আপোনাৰ নিজৰ নাই আধাৰ কাৰ্ড তেনেহ'লে আপুনি নিজৰ দেউতাৰ দিব পাৰিব। নেক্সট হ'ল আপোনালোকৰ যোনটো পিতৃ মাতৃ অথবা পূৰ্বপুৰুষৰ অসমত একেৰাহে ন্যূনতম 50 বছৰ স্থায়ীভাৱে বসবাস কৰা নথিপত্ৰ নাইবা আপোনালোকে 20 বছৰ থকা স্থায়ীভাৱে বসবাস কৰা নথিপত্ৰ লাগিব। চ' মই যিহেতু আমাৰ 50 ইয়াৰ্ছৰ আছে, চ' মই কাৰণে 50 ইয়াৰ্ছৰ আছে চিলেক্ট কৰিছোঁ। যদি আপোনাৰ নাই তেনেহ'লে আপুনি 20 ইয়াৰ্ছৰ চিলেক্ট কৰিব পাৰে। আৰু আপোনাৰ এখন দিবৰ কাৰণে আপোনাৰ এখন যোনখন লিগেচি ডাটা হয়, লিগেচি ডাটা যোনখন NRCৰ পৰা পোৱা যায়, তাৰ পৰা সেইখন আপোনালোকে আপলোড কৰিব পাৰিব। নেক্সট হ'ল আপোনালোকৰ মাটি খাজনা, যোনটো আপোনালোকৰ মাটি খাজনা অলৰেডি যিহেতু দিছেই, যদি এবাৰ দিয়া নাই নহ'লে নেক্সট আগৰ বছৰো দিছে নিশ্চয়, সেই দিয়া মাটি খাজনাখন আপোনালোকে ইয়াত উল্লেখযোগ্য ইয়াত আছে যে আপোনালোকে যোনখন নতুনকৈ দিয়া মাটি খাজনা ৰচিদখন দিয়াটো ভাল বুলি কৈছে। চ' আপোনালোকে ইয়াত চিলেক্ট কৰি পেলাই নতুনখন দি দিব। দেন আপোনালোকৰ যোনখন ভোটাৰ তালিকা, আপোনাৰ দেউতাৰ, মাৰ আৰু আপোনাৰ নাম থকা যোনখন তালিকা হয়, সেই তালিকাখন আপোনালোকে ইয়াত আপলোড কৰি দিলে হ'ল। নেক্সট আপোনালোকে দিব লাগিব আপোনালোকৰ যোনখন হাইস্কুল শিক্ষানুপত্ৰ, যেনেকৈ কপি অফ দি HSLC চাৰ্টিফিকেট, এডমিট কাৰ্ড। আপোনালোকে মেট্ৰিক পাছ কৰাৰ যোনখন পাছ চাৰ্টিফিকেট নহ'লেতো আপোনালোকে এডমিটখন দিলেও হ'ব। আপুনি যোনখন দিয়ে, যিহেতু মই পাছ চাৰ্টিফিকেটো আছে, এডমিটো আছে, চ' মই পাছ চাৰ্টিফিকেটখনে দি দিওঁ, আপোনালোকে দিব পাৰে। তাৰপিছত আপোনালোকে যোনটো পাছপৰ্ট চাইজৰ ফটোগ্ৰাফটো দিব লাগিব, আপোনালোকে যোনটো ৰিচেণ্ট ফটো আপোনাক। চ' গাইজ আপোনালোকে ইয়াত নতুনকৈ তোলা ফটোখন দিব লাগিব। তাৰ বাবে আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে ফটোখন দিব পাৰে। তাৰপিছত বাকী এইকেইটা অপশ্যনেল হয়, আপোনালোকে যদি দিব বিচাৰে দিব পাৰে। ভাৰতীয় পাছপৰ্ট নাইবা ভাৰতীয় নাগৰিক পঞ্জীয়নৰ যোনটো NRC কাৰ্ড হয় 1951 প্ৰমাণপত্ৰখন দিব পাৰে। বাকী এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব লাগিব। চ' গাইজ এই ডকুমেণ্টবিলাক আপলোড কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে যোনটো 3টা অপশ্যন দেখিছে নিশ্চয়, সেই 3টা অপশ্যনটো আপোনালোকে দিব নালাগে, যিহেতু এইকেইটা দিয়াটো মানে কম্পালচৰি নহয়, সেইকাৰণে আপোনালোকে এইকেইটা নিদিলেও হ'ব। যদি দিব বিচাৰে দিব পাৰে। তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব। তাৰপিছত আপোনালোকে আৰ ইউ চিয়'ৰ কৰি দিব, তাত য়েছ কৰি দিব। য়েছ কৰাৰ পিছত আপোনালোকৰ তাৰপিছত এনেদৰে আহি যাব ৰিভিউ অফ দি এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। ঠিক এনেদৰে আপোনালোকৰ আহি যাব নাম চাম, ডেট অফ বাৰ্থ, আপোনালোকে কি দিছিলে সকলোবোৰ এনেদৰে আহি যাব। তাৰপিছত আপোনালোকে এবাৰ যদি কিবা ভুল হৈছে আপোনালোকে এবাৰ চেক কৰি চাব পাৰে। চ' মোৰ চব ক্লিয়াৰ আছে, চ' মই মেক পে'মেণ্টত ক্লিক কৰোঁ। মেক পে'মেণ্টত আপোনালোকে পে' নাওত ক্লিক কৰি দিব। চ' আপোনালোকে ইয়াত নিশ্চয় দেখা পাইছে, আপোনালোকে চাৰ্জটো মাত্ৰ 10 টকা কাটে অনলি। তাৰপিছত আপোনালোকে এনেদৰে আহি যাব, আহি পেলাই তাৰপিছত আপোনালোকে এইটো পে' কৰিব লাগিব। চ' আপোনালোকে ইয়াত ইণ্টাৰনেট বেংকিং ক্লিক কৰিব। তাৰপৰা ইয়াত যোনটো হয় আপোনালোকৰ যোনটো বেংক হয়, বেংকটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াত এগ্ৰিটো ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে প্ৰচেছ ফৰ পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এনেদৰে যোনটো য়েছ স্মাৰ্ট পে' তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো টাৰ্ম এণ্ড কণ্ডিশ্যন হয় তাত সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে এগ্ৰিত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যোনটো VI পে'মেণ্ট গেটৱেত ক্লিক কৰি দিব। ঠিক এনেদৰে আহি যাব প্লিজ ৰোটেট ইয়ৰ ডিভাইচ। মোবাইলটো ৰোটেট কৰাৰ পিছত আপোনালোকে এনেদৰে আহি যাব আপোনালোকৰ ডেবিট কাৰ্ড আৰু নেট বেংকিং আপুনি যোনটোৰ পৰা দিব পাৰে আপুনি দিব বিচাৰে। চ' মই নেট বেংকিঙৰ পৰা দিম, সেইকাৰণে মোৰ যোনটো আপোনালোকৰ বেংক একাউণ্ট হয় চিলেক্ট কৰি আপোনালোকে যোনটো পে' নাও বুলি হয় পে' নাওটো আপোনালোকে ক্লিক কৰি আপোনালোকে পে'টো কৰি দিব পাৰে। আৰু আপোনালোকে এনেদৰে যোনটো PRC হয় পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকে বনাব পাৰে। ধন্যবাদ।